প্ৰেমিক, প্ৰাপ্তিৰ মা, পষেক? নাই। তেন্তে বৰ্ষ? বৰ্ষ? বৰ্ষ কিন্তু অপ্ৰাপ্তিৰ। কমপ্লিকেটেড। বুজিছ বন্ধু, তেওঁ যেতিয়া কাষেৰে পাৰ হৈ যায়, তেওঁৰ নামত শিৰাই উপশিৰাই শৰীৰৰ তেজবোৰো খৰচোতা নদীৰ দৰে বৈ যায়। তেওঁৰ চকু থবলৈ লগা সাহসখিনি নাই। যদিও দূৰৰ পৰাই তেওঁৰ সেই আধা দেখি থকা মুখখনে উশাহখন এটা ছেকেণ্ডৰ বাবে স্তব্ধ কৰি পেলায়। তেওঁ আগবাঢ়ি মাত লগালেও উত্তৰত মোৰ শব্দবোৰ ক'ৰবাত হেৰাই যায়। কনফিডেন্সবিহীন হাঁহিটোৰ বাহিৰে আজিলৈকে উত্তৰত তেওঁক মই একোৱেই দিয়া নাই। হয়, একোৱেই দিয়া নাই। কেনেকৈ দিওঁ? কেনেকৈ দিওঁ? কিমান বছৰ ধৰি অলপো দাগ নলগাকৈ একপক্ষীয়ভাৱে তেওঁক মই মোৰ বুলি সজাই ৰাখিছো। মোৰ বুলি সজাই ৰাখিছো। গতিকে তেওঁৰ সন্মুখত মই পৃথিৱী হেৰুৱাই জঠৰ হৈ ৰোৱাটো স্বাভাৱিক নহয় জানো? স্বাভাৱিক।